হোমষ্টে মানে হোমষ্টে পালোঁ এতিয়া মৰ্নিং গাইজ গুড মৰ্নিং ফ্ৰম মিৰিক আৰু এতিয়া উঠিয়ে দেখিছোঁ পূৰা বজাৰ লাগি আছে মিৰিকৰ এয়া চ' লাইক ফ্ৰেণ্ডশ্বিপ টাইপ পূৰা ফিল আহি আছে 100 200 এইবিলাক চিঞৰি আছে আৰু এতিয়া ব্ৰেকফাষ্ট কৰোঁ মাতিছে আমি মোৰ অলপ উঠোতে দেৰি হ'ল কাৰণ ইমান ভাগৰ লাগি আছিলে কালি খোজকাঢ়ি মেলি কিবা কিবি কৰি আজি ইয়াৰ পৰা যাম ডাইৰেক্টলি দাৰ্জিলিং উঠিলে এবাৰ ইয়াত পুৰা টোপনি ধৰি লাগে ব্ৰেকফাষ্টটো কৰিলোঁ এইটো কি হয় আৰু এইটোৱে হ'ল আণ্টিৰ কিচেন য'ত আমাৰ কাৰণে ধুনীয়া ধুনীয়া খানা বনাই আমাক চাৰ্ভ কৰে আৰু এতিয়া আমাক পুৰি ভাজি দিছে পুৰি আৰু ঘুগুনি দিলে খাবলৈ আৰু পুৰি খাই বহুত ভাল লাগে আৰু খাই মেলি ডাইৰেক্ট এতিয়া কাপোৰ পিন্ধি যাব আছে বা ওপৰত যাব পাৰোঁ ঠিক নাই ফাৰ্ষ্ট এইবোৰ কৰি হৈ গ'ল এতিয়া অলপ চাদ ওলাইছোঁ ৰ'দটো ল'বলৈ আৰু পিছত ওলাই যাম যিহেতু ইয়াতে আৰু কুকুৰ কেইটামান আছে বহুত ধুনীয়া এইটো হ'ল ৰকি আজি দেখিছোঁ আগতে নাছিলে আৰু যে কালি কৈছিলোঁ গাৰ্ডেন এখন আছে বুলি চ' ওপৰৰ পৰা যোনখন বজাৰ দেখাই আছিলোঁ সেইখন এতিয়া তলৰ পৰা মোক কেনে লাগিব গাইজ কাপোৰ লগত কথা নাই নহয় তোৰ মই দেখাতে ধুনীয়া ন চ' এইখন মিৰিকৰ বজাৰ कब बैठता है ये बाजार ये 2-3 बजे तक मतलब हमेशा नहीं बुधवार को ना सिर्फ কি লৈছে তই আমাৰ নাই নেকি কিবা कितना करके ये सब अलग अलग इसका कितना है আৰু চশমাৰ কাৰণে নাজানো কিয় মোৰ বহুত ডাঙৰ এটা অবচেশ্যন আছে মই পাগল চশমাৰ কাৰণে আমি যাব ওলাইছোঁ এতিয়া আৰু গোটেইখিনি পেকিং হৈয়ে গ'ল গোটেইখিনি বস্তু আৰু আমাৰ বিলখন আহিছে আজি গোটেইখিনি খানা মিলাই আৰু আমি দাৰ্জিলিং টি দাৰ্জিলিং আহিছোঁ কি মানে দাৰ্জিলিং ডিষ্ট্ৰিক্ট পৰে এইটো দাৰ্জিলিং আহিছে যে দাৰ্জিলিং টি ল'মেই আৰু ইয়াত মানে কম পৰিছে এনেই যদি বেলেগৰ পৰা দোকানৰ পৰা ল'ব যাওঁ তাত বেছি পৰিব যদি লোকেলছ কাৰণে আমাক কমতে দিব পাৰে চ' 200 গ্ৰামৰ পেকেটটো হ'ল 200 টকা চ' আমি 3জনে ল'লোঁ 3টা পেকেট চ' তাৰে 600 লৈছে খানা 200কৈ পৰিছে আৰু চাহৰ 30 rupees আৰু নৰ্মেল লাল চাহত 20 টকাকৈ নৰ্মেল যোনটো গুৱাহাটীৰ কি কয় টি ষ্টৰীকেতো কমেই হয় বাৰু চ' টোটেল 4100 পৰিলে আমাৰ 4জনৰ মিলাই খোৱা বোৱা থকা চব গোটেইখিনি বস্তু চাহত ইনক্লুড কৰি চাহপাত ইনক্লুড কৰি চ' সেইটোকে এতিয়া দি আহোঁ ভিডিঅ' তো আজি লাষ্ট যাব ওলাইছে ইয়াৰ পৰা চবেই ইয়াতে আহিব পাৰে বহুত ভাল মানে হষ্টেলিটি পাব তেওঁলোকৰ বিহেভিয়াৰ বহুত ভাল খানাও ভাল আৰু পুৰা ফ্ৰেণ্ডলি আৰু মানে হোম নিজৰ ঘৰত থকা নিচিনা পাব থেংক ইউ ওৱান্স এগেইন ষ্ট্ৰাগল গাইজ ষ্ট্ৰাগল আমাৰ ব্লগাৰ ষ্ট্ৰাগল চাওক অফ ৰোডিং কৰি আছে কেতিয়াবা মানে মেইন ৰাস্তাদি গ'লে বহুত দূৰ হৈ যায় সেইকাৰণে এনেকৈ আহিবলগীয়া হয় জংঘলৰ মাজেদি কিন্তু যিহেতু মোৰ বেগটো ট্ৰলি বহুত বেছি প্ৰব্লেম হৈ যায় হে গাইজ এতিয়া চাওক ইয়াতে ফটোশ্বুট চলি আছে হিমন্তই চন্দনৰ ধুনীয়াকৈ ভিডিঅ' বনাই দি আছে তেওঁ একেবাৰে গৈয়ে আছে তাৰ পৰা উঠি আহিব চাগে তেওঁ দাৰ্জিলিঙৰ কাৰণে ওলাই দিলোঁ এইখন আমাৰ গাড়ী টিকেট কৰি আনিছোঁ আমি এতিয়া পাইছোঁ পশুপতি মাৰ্কেট আৰু এইখনত নেপাল বৰ্ডাৰ এইপিনে নেপাল যাব পাৰি এতিয়া আমি আকৌ দাৰ্জিলিং গৈ আছোঁ বাট এনেকৈ সোমাই যাব পাৰি ইমান হেৰি নাই হয়নে বজাৰ কৰিব পাৰি আৰু
এটা চাইছিলোঁ মই এনেকুৱা চাই আৰু ক'ব গ'লে আমি এতিয়া পূৰা নেপালৰ বৰ্ডাৰৰ চাইডে চাইডে দিয়ে গৈছোঁ নে পালোঁ আৰু এই গুণৰ এইটো ৰেলৱে ষ্টেচন যোনটো টয় ট্ৰেইনৰ ষ্টেচন যোনটো হয় লাইন দেখিছেই কিমান পুৰণি এইবাৰ ব্ৰিটিছৰ দিনৰ হয়নে তেনেকৈ প্লেনিং কৰি অহা যায় মোৰ কথা কিন্তু মোৰ কথা আমি ইনষ্টেণ্টলি জেগাত এইবিলাক কৰিছোঁ আৰু যি কৰিছোঁ ভালেই হৈছে জাষ্ট এটা আহিকে এনজয় কৰি হ'লে এইকেইদিন বৰষুণ দি আছিলে মোৰ লগৰো আহিছিলে বাট আমি কি নাজানো আমি য'তেই গৈছোঁ এতিয়া ৰ'দ পাই আছোঁ ফাইনেলি আমি দাৰ্জিলিং এণ্টাৰ কৰিলোঁ মানে সোমালোৱে এতিয়া আমাৰ হোমষ্টে বিচাৰি আছোঁ তো তাৰ আগতে বহুত বেছিকৈ ভোক লাগিছে চ' আই এম লাইক কিবা খোৱা জেগা কিবা ভাল আছে নেকি তাতে বিচাৰি আছোঁ খাই কিনে তাতে ডিছকাছ কৰিম তাতে চাম ভালকৈ ক'ত থাকিব পাৰি ক'ত থাকিব নোৱাৰি আৰু এইটো হ'ল দাৰ্জিলিঙৰ ওৱান অফ দ্য বিজিয়েষ্ট প্লেচ আৰু এনি টাইম ইয়াত ক্ৰাউড থাকিবই থাকিব টুৰিষ্ট নাথাকে বাট লোকেলছ থাকিব সেইদিনা ইমান জেগা বিচাৰি পাই আছোঁ হোমষ্টে কিবা কিবি এতিয়াচোন নাই গাইডে হৈ গ'ল গোটেইখিনি বস্তু আৰু এতিয়া ইনফেক্ট খোৱা বস্তু দেখা পোৱা নাই মই বেকৰীহে দেখা পাইছোঁ বাট ভালকৈ কিবা হেভি বস্তু খাবলৈ একো বিচাৰি পোৱা নাই ত' আমাৰ হোমষ্টেটো বুক হৈ গ'ল এতিয়া আমি গৈ আছোঁ হোমষ্টেৰ ফালে গোটেই খাই লৈছিলোঁ আৰু মানে ইয়াতে বহুত কনফিউজিং ফাৰ্ষ্ট ইম্প্ৰেশ্যন হিচাপে দাৰ্জিলিংখন অলপ বেছি ক্ৰাউডেড আৰু অলপ লেতেৰা বুলি ক'ব পাৰি আৰু আমাৰ হোমষ্টেটো পূৰা ৰেলৱে ষ্টেচনৰ লগত যোনটো দাৰ্জিলিঙৰ ৰেলৱে ষ্টেচন আছে তাৰে তলত আৰু চ' তাৰ পৰা ভিউটো ধুনীয়া আহিব আৰু মানুহ নাই ক্ৰাউডেড নহ'ব ইমান হোমষ্টেত সোমালোঁ আৰু এনেকৈ ৱেলকাম কৰা হয় ইয়াতে চ' আমি হোমষ্টে পালোঁ অভিষ্টে আৰু এইটো হ'ল ইয়াৰে ৰুম ফাৰ্ষ্টত এনেকৈ অভিষ্টে লিখা আছে আৰু এইটো হ'ল বাথৰুম ইয়াৰে বেছি ডাঙৰ নহয় সৰু হয় তাৰপিছত আৰু এইটো এটা ফাৰ্ষ্ট ৰুম আৰু ইয়াৰ পৰা ভিউ হ'ল এইটো বাট এতিয়া ফগি ৱেডাৰ হৈ গৈছে আমাৰ ওচৰতে ফগ হৈ আছে গোটেইখিনি চ' এইটো কাৰণে মাউণ্টেইন চিন দেখা পোৱা নাই এইফালে আগৰ মাউণ্টেইনছবোৰ আছে এনেকৈ পূৰা ফগি হৈ আছে দেখিছে আপোনালোকে চ' আমাক এনেকৈ ৱেলকাম কৰিছে এইটো পিন্ধাই কিনে আৰু যোনটো বহুত ভাল লাগিছে লাইক চিৰিয়াছলি আৰু এইটো লাইক ড্ৰয়িং ৰুম টাইপ কিবা আমাক চাহ দিছিলে এয়া খাবলৈ চাহ থৈছোঁ আৰু এইটো ছেকেণ্ড ৰুম সৰু হয় ইয়াৰ পৰা একেই ভিউ খালি গছ অলপ আছে আৰু এইটো হ'ল কিটচেন যদি কোনোবাই কিবা বনাব খোজে চব বনাব পাৰে গোটেইখিনি আছে এয়াৰবিএনবি আৰু এইটো এয়াৰবিএনবি হয় আমি জাষ্ট এয়াৰবিএনবি থ্ৰু দিব কাৰণে পইচা বেছি লাগে পিছত মল ৰোড যাম চৌৰাস্তা যাম যি আছে গোটেইখিনি ঘূৰিম আজি লোকেলি ঘূৰিম গোটেইখিনি বাকী একো নাই বাট বিহেভিয়াৰ বহুত ভাল হস্পিটেলি বহুত ভাল মানে কৈছোঁ ন 2500 লৈছে পাৰ ডে 4জনৰ কাৰণে তো এনাফ এইটো বহুত ৰিজনেবল হয় এণ্ড এইটো ভিউৰ লগতো আৰু ৰিজনেবল হৈ যায় বহুত কমেই হয় চাগে উইণ্টাৰ ছিজন হ'লে ভালকৈ আমি ক'ৰবাৰ পৰা আমি হেৰিও দেখা পালোঁ হয় কি বুলি কয় কাঞ্চনজংঘা দেখা পালোঁ হয় এইটো চাইডে কাঞ্চনজংঘা দেখা পালোঁ হয় বাট এতিয়া যিহেতু মনচুন ছিজন ডাউনহিল তলত থাকে কাৰণে আমি ক্লিয়াৰলি দেখা নাপাওঁ এতিয়া বৰ্তমান বাট একো নাই পিছত কেতিয়াবা দেখা পাওঁ নেক্সট টাইম আহিলে আৰু নেক্সট টাইম আহিলে চিয়'ৰ ইয়াতে থাকিম আপোনালোকক ডিটেইলছ দিম চব ইয়াত কি কি আছে আৰু এইটো হোমষ্টেৰ গোটেইখিনি কণ্টেক্ট ডিটেইলছ দি দিম আপোনালোকে আহি ইয়াত থাকিব পাৰে চেক আউট কৰিব পাৰে আৰু মাষ্ট ৰিকমেণ্ডেড হাইলি ৰিকমেণ্ডেড হয় এইখিনি জেগা পিছত লাগিলে
আৰে যিয়ে হওক মই মুটি কিনি আছোঁ নেক্সট টাইম মই যেতিয়া দাৰ্জিলিং আহোঁ ইয়াতে থাকিম আৰু চবকে ৰেকমেণ্ড কৰিম ইয়াতে এনেকুৱা আপোনালোকে পাব আমি ঘৰত লৈ যাম এখন কি ধুনীয়া ইয়াৰ পৰা যদি আমি কিবা হেৰি দেখা পালোঁ ভালকৈ স্ন' পিক মাউণ্টেইনছ আৰু মজা লাগিলে আমি এতিয়া লুডো খেলা ষ্টাৰ্ট কৰিলোঁ এইটো ভিউ আৰু লুডো আৰু খেলোঁ কোন জিকে চাওঁ 6 পালি ন পাহৰি ল'ব এই লুডো কিং ভাবিলে চ' আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব ইয়াৰে মল ৰোড চৌৰাস্তা আৰু বহুত কিবা কিবি জেগা আছে য'ত দাৰ্জিলিঙত ঘূৰিব পাৰি আমি বেছি ঘূৰা নাই বাৰু বাট ষ্টিল যিমানখিনি পাৰোঁ আমি দেখাই যাম থেংক ইউ বেলেগত ফটো নুঠিলে ইয়াত ফটো উঠিবই মই উশাহ বন্ধ কৰি ফটো লৈ মাথাটো বিষাই গৈছিলোঁ